এইটো গাইজ সম্পূৰ্ণ ৰূপৰ হয় চাইছে আপোনালোকে এইটো সম্পূৰ্ণ ৰূপৰ আগত যেন মূৰ্তিকেইটা ৰাজস্থানৰ পৰা অনা হয় আৰু ইমান ধুনীয়াকৈ ইমান সৰু জেগাতে ইমান ধুনীয়াকৈ বনাই দিছে এইটো পিছফাল হাই এভৰিৱান ৱেলকাম বেক টু মাই ইউটিউব চেনেল মই বিকি আপোনালোকে চাই আছে বিকিৰাজ ব্লগ তো আজি হ'ল সোমবাৰ আৰু বতৰটো চাইছে বহুত ভাল কৰিছে যিকেইটা আগত মই ভিডিঅ' দিলোঁ সেইকেইটা ভিডিঅ'ত ইমান ছাপোৰ্ট কৰাৰ কাৰণে আপোনালোকক মোৰ ফালৰ পৰা মানে বিগ থেংক ইউ আৰু আগলৈও এনেকৈ ছাপোৰ্ট কৰি যাব ভিডিঅ'বোৰ চাই থাকিব আৰু ভিডিঅ'ৰ দুটা আউট হৈ গৈছে যিহেতু এটা আপোনালোকে হয় ভাল পাব এটা দিছিলোঁ আপোনাৰ কল্যাণী মন্দিৰত তো সেইকেইটা আছিলে ভিডিঅ' তো আজি গাইজ কি হ'ল ৰাতিপুৱা মই সোনকালে উঠিলোঁ সোনকালে মানে কমেও 6 মাহৰ পিছত মই আজি ইমান সোনকালে উঠিছোঁ সোনকালে মানে আজি 4:40 মানতে উঠিছোঁ আজি 4:40 মানত উঠিলোঁ আজি ৰাতিপুৱা উঠি পেলাই 5টা মানত গায়ে ধুই দিলোঁ তাৰপিছত গা ধুই পেলাই মন্দিৰ গ'লোঁ মন্দিৰ গৈ পেলাই পূজা চূজা কৰি পেলাই তাৰপিছত আহি পেলাই আকৌ ঘৰত অলপ কাম আছিলে কামকেইটা কৰিলোঁ তাৰপিছত অকণ ব্ৰেকফাষ্ট কৰিলোঁ কিবা এটা তো মোৰ ৰাতিপুৱাৰ পৰা ভোক লাগি আছিলে আৰু মই খাই ল'লোঁ তো ইয়াৰো ভোক লাগি আছে ইয়াক অকণ খুৱাই দিওঁ তো ইয়াত দিজে তাৰপিছত কাম আছে আজি 2-3 জেগাত অলপ থানাটোৰ কাম আছে পুলিচ থানাত যাব লাগিব কামত আৰু গাইজ মই গৈ আছোঁ এটা মন্দিৰ দেখুৱাম মন্দিৰটো মানে গহপুৰতে আছে বহুতে জানে বহুতে নাজানে তো ৰাম মন্দিৰ বুলি এটা মন্দিৰ আছে মন্দিৰটো খুবেই ধুনীয়া মানে ভিতৰৰ আপোনাক মই দেখুৱাম সমগ্ৰ ভিতৰটো খুবেই ধুনীয়া আৰু যিকেইটা মূৰ্তি আছে এইটো বাহিৰৰ পৰা অনা মূৰ্তি হয় আৰু বহুত কষ্টলি মূৰ্তিকেইটা মাৰ্বলৰ মূৰ্তি হয় তো আপোনালোকক সম্পূৰ্ণ মই দেখুৱাম তো ভিডিঅ'টো চাই থাকক তো গাইজ বহি আছে আংকালক লগ কৰি যাওঁ 35 মাৰি দিলে হ'ল 35 মাৰি দিলে হ'ল অঁ গম পাইছে 35ৰে মাৰিব লাগিব সেইটো এইটো পকৰ AC তো গাইজ তেওঁ মানে কথাটো বুজাই দিলে মানে ইয়াত দুটামান আমাৰ কামো আছে আৰু মন্দিৰটোৰ বিষয়ে মই আমাৰ পণ্ডিতজি আছে অলৰেডি মই এইবোৰ দেখুৱাম আপোনালোকক গাইজ ফাইনেলি পাই গ'লোঁ মন্দিৰটো এইটোৱে হয় মই আপোনালোকক সম্পূৰ্ণ দেখাই আছোঁ ভিতৰটো বাইকটো ইয়াতে ৰাখি দিওঁ এইটোৱে মন্দিৰটো মই দেখাই আছোঁ ভিতৰৰ পৰা মন্দিৰৰ ভিতৰত আৰু মন্দিৰটো সম্পূৰ্ণ মই আপোনালোকক দেখুৱাম এইটো এটা আছে আপোনালোকৰ যোনটো বিবাহ ভৱন আপোনালোকে বিয়া সবাহ যদি পাতে বা এংগেজমেণ্টৰ কাৰণে আপোনালোকে এইটো বুক কৰিব পাৰে মন্দিৰৰ ভিতৰতো ডাঙৰ আহল বহল জেগা আৰু কিছুমানৰ ঘৰত যদি আপোনাৰ সবাহ আছে কিবা বিয়া আছে যোন মানে মাছ মাংস নহয় নিৰামিষ কৰে তেওঁলোকে ইয়াৰ পৰা বাচন বৰ্তন দিয়ে ৰুম আছে এইকেইটা 4-5টা ৰুম আছে আৰু মন্দিৰটো চাইছে ইমান ধুনীয়া নহয় আপোনালোকৰ ভিতৰৰ মন্দিৰৰ মূৰ্তিকেইটা দেখুৱাম যিমান মূৰ্তি আছে গোটেই মূৰ্তিকেইটা মাৰ্বলৰ আপোনাৰ আৰু এইটো ৰাজস্থানৰ পৰা অনা হৈছে মূৰ্তি বহুত দামী মূৰ্তি হয় তো এই মূৰ্তিকেইটা মই আপোনাক এটা এটাকৈ দেখাম মন্দিৰটো চাওক এটা ধুনীয়া মন্দিৰ আৰু আমাৰ গহপুৰ টাউনৰ পৰা অলপ 500 মিটাৰমান আহিলে চতিয়া চুক বুলি হয় সেই জেগাখনতে আছে মন্দিৰটো এইটো বাহিৰৰ পৰা লুকটো চাইছে কি ধুনীয়া মন্দিৰটো মন্দিৰটো সম্পূৰ্ণ দেখাই দি আছোঁ মানে তেওঁলোকে ইমান ধুনীয়াকৈ ইমান সৰু জেগাতে ইমান ধুনীয়াকৈ বনাই দিছে
এইটো পিছফালৰ পৰা গোটেই ৰাউণ্ড ছিষ্টেম আছে চাইছে মন্দিৰটো আপোনাৰ এইটো এটা মন্দিৰ হ'ল মূৰ্তি আছে ইয়াত এটা মূৰ্তি আছে আৰু মানে ইয়াত মূৰ্তি এটা আছে তো তেওঁলোকে তিনিটা এটা মানে আমি যেতিয়া পূজা কৰিব যাওঁ পণ্ডিতজীয়ে যেতিয়া মন্দিৰটো ৰাউণ্ড লগাব হয় তেওঁলোকে সেইটো ছিষ্টেম বনাই লৈছে ইয়াত এইটো এটা মই দেখুৱাই আছোঁ এইটো মোৰ লগত পণ্ডিতজী আছে পণ্ডিতজীয়ে কৈ দিব আৰু মূৰ্তিকেইটা যিহেতু বাহিৰৰ মূৰ্তি আৰু সম্পূৰ্ণ মাৰ্বলৰ মূৰ্তিকেইটা সম্পূৰ্ণ মাৰ্বলৰ এইটো চাইছে সম্পূৰ্ণ মাৰ্বলৰ তো মই মন্দিৰটো আপোনালোকক সম্পূৰ্ণ দেখালোঁ আৰু মোৰ লগত মন্দিৰৰ পূজাৰীজন আছে তো পূজাৰীজনে কৈ দিব সম্পূৰ্ণ যিকেইটা মূৰ্তি আছে আৰু মূৰ্তিকেইটা আপোনালোকে কৈছোঁ মই আগত যেন মূৰ্তিকেইটা ৰাজস্থানৰ পৰা অনা হয় আৰু মন্দিৰটো খুব ধুনীয়া আপোনালোকে আহিব বহুতে গম পায় যেন চতিয়া চুকতে আছে এই মন্দিৰটো তো মোৰ পূজাৰীজন আছে পূজাৰীজনে এইফালে পূজাৰীজনে বুজাই দিব মন্দিৰটো পণ্ডিতজী এই মন্দিৰটো ৰাম মন্দিৰ হয় এইটো ৰাম মন্দিৰ হয় হয় তাৰপিছত এইটো ৰাম য'ত থাকে তাত হনুমান থাকে হয় ইয়াত পূজা অৰ্চনা ৰাতিপুৱা গধূলি হয় সদায় চলি থাকে হয় মানে মানুহ ভক্তবিলাক আহি পূজা অৰ্চনা নিজে কৰে আৰু আমিও কৰাই দিম তাৰপিছত মূৰ্তিকেইটা চাওঁ মূৰ্তি এইটো ৰাম লক্ষ্মণ সীতা এইটো হনুমান এইফালে হনুমানৰ আছে তাতো আছে হনুমান এইফালে ৰাম পণ্ডিতজী ৰাম আৰু লক্ষ্মণ ৰাম সীতা লক্ষ্মণৰ মূৰ্তি হয় এইকেইটা চাগে একদম মাৰ্বলৰ বনোৱা এইকেইটা গোটেই মাৰ্বল চাইছে এটা মাৰ্বলৰ বনোৱা মূৰ্তি আৰু এইফালে এটা মূৰ্তি আছে এইটো দুৰ্গা মাৰ মূৰ্তি হয় তো এইটো মাৰ্বলৰে হয় মূৰ্তিকেইটা এইটো মাৰ্বলৰে হয় তাৰপিছত ইয়াত এটা মূৰ্তি আছে এইটো এটা মূৰ্তি এইটো তেওঁলোকে বনাই লৈছে এইটো কিয় আছিলে পণ্ডিতজী এইটো ৰূপৰ হয় মূৰ্তিটো চাইছে এইটো ৰূপৰ তো এইকেইটাই খুব ধুনীয়া এটা মন্দিৰটো খুব ভাল আপোনালোকে এবাৰ চাবলৈ আহিব আৰু মন্দিৰটোত মানে ইয়াত বিবাহ ভৱনৰো সুবিধা আছে আৰু সম্পূৰ্ণ আপোনাৰ বিবাহ আৰু এংগেজমেণ্টৰো ইয়াত সুব্যৱস্থা আছে আপোনালোকে যদি কোনোবাই ইয়াত অনুষ্ঠান কোনোবা পাতিব বিচাৰে তেওঁলোকে দূৰৰ পৰা অলৰেডি আগতো হৈছে বিয়া ইয়াত হৈয়ে থাকে যদি ভিডিঅ'টো ভাল লাগিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো প্ৰেছ কৰি দিব আৰু লাইক এটা মাৰিবলৈ নাপাহৰিব থেংক ইউ ছ' মাছ